দেখিয়ে গম পাইছে আজি কি হ'বলৈ গৈ আছে মানে কি বনাবলৈ মই গম পাইছোঁ হয় বন্ধুসকল পুৰা ঠাণ্ডা বতৰ আৰু ঠাণ্ডা বতৰত বইলিং মানে অলপ জ্বলা চলা হ'লে আৰু খোৱা আমেজে বেলেগ আৰু যিসকলে ইমান মৰম ছাপোৰ্ট কৰি আছে সকলোকে বহুত বহুত ধন্যবাদ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজত স্বাগতম জনাইছোঁ যিসকলে ইমান মোক মৰম ছাপোৰ্ট কৰি আছে সকলোকে বহুত বহুত ধন্যবাদ তেতিয়া বেছিকৈ টাপটো কৰি নাথাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ন আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে ইউটিউবত যদি চাইছে ইউটিউব চেনেলটো যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মানে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যদি পেজটো যদি মোৰ ভাল লাগে প্লিজ পেজটো ফ'ল' কৰি দিব তেতিয়াহ'লে বেছিকৈ নকওঁ প্ৰচেছটো আৰম্ভ কৰি দিওঁ আৰু ন ফাইনেলি আহি পাই গ'ল গধুৰ লেগ পিচ মানে তিনিচুকীয়াৰ পৰা লগৰজনে কৈছে বৰষুণ দি আছে পাতক বোলে লেগ পিচ আনিছোঁ তুমি বইলিং বনোৱা কি বনোৱা মই বোলো ঠিক আছে আজি নেচাৰেলি এটা বইলিং বনাওঁ তাত অলৰেডি পিঁয়াজ অলপ কাটি থৈছোঁ আৰু এইখিনি কণ বিলাহী ওলাই আছিলে এই শদিয়াৰ কণ বিলাহী দেই তোমালোকৰ যিসকলে শদিয়াৰ পৰা মোৰ ভিডিঅ' চাই আছে তাৰপিছত এইখিনি পিঁয়াজ ধুনীয়াকৈ তাত দি দিলোঁ ইয়াত একো মানে বেলেগ বস্তু একো নিদিওঁ মই আজি মানে অকল নেচাৰেল যিখিনি আমি মানে ঘৰতে ইউজ কৰোঁ সেই বস্তুখিনি এতিয়া পেষ্টখিনি ধুনীয়াকৈ কাটি লৈছোঁ ইয়াত আৰু এইখিনি মানে পিহনা নাই 1 নম্বৰ আমাৰ ৰুমত মানে পিহনা নাই বাবে মই কটাৰী ইউজ কৰিছোঁ আৰু কটাৰীত মানে যিমান পাতলকৈ তোমালোকে কাটিব পাৰা সিমানেই মানে ভাল আৰু এইখিনি কেঁচা হালধি আৰু আদা মই লৈ ল'লোঁ ধুনীয়াকৈ তাৰপৰা এইখিনি পিচিলোঁ কিছুমানে পেকেট হালধিও দিব পাৰা একো নাই খালি কেঁচা হালধিটো দিলে এটা ধুনীয়া মানে বইলিঙত আৰু এটা সুগন্ধিটোৱে মানে বেলেগ আহে আৰু এইখিনি পাত কোনে চিনি পোৱা কমেণ্ট কৰি জনাবা মই নকৰোঁ আৰু এইখিনি ধুনীয়াকৈ মই মিলাই ল'লোঁ গোটেইখিনি তোমাৰ কণ বিলাহী পিঁয়াজ আদা ৰচুনৰ পৰা ধৰি আৰু এই পাতখিনি দিলোঁ আৰু এইটো দেউতাক তোমালোকে নকলেও গম পাইছা আৰু তাৰপিছতে এই প্ৰেছাৰটোত যেন সদায় মন কৰিবা লেগ পিচকেইটা যেতিয়া দি দিবা মানে তাত অলপকৈ ঢাক খোৱাকৈহে পানীকণ দিবা অধিক পানী দিলে কিন্তু বেয়া হৈ যাব আকৌ তাৰপিছত আৰু ধুনীয়াকৈ ঢাকি মেলি আৰু উঠাই দিবা কুকাৰত আৰু কুকাৰত উঠাই পিনে কমচে কম মানে 10টাৰ ওপৰত চিটি দিবা দেই 13টা 14টা 15টা যেতিয়া দে আৰু প্ৰেছাৰটো যেতিয়া হৈ যায় আৰামছে খুলিবলৈ দিবা কিছুমানে আমাৰ লোভত সেই গুটিটো দাঙি দিয়া দেখিছেনে প্ৰেছাৰ হুইচেলটো তেতিয়া বেয়া মানে অলপ আৰু সকলোৱে জানে মই ৰুটি খাই ভাল পাওঁ সেইকাৰণে এলাহ কিহৰ আৰু এটা ৰুটি নিজৰ কাৰণে বনাই দিলোঁ আৰু এয়া তোমালোকৰ আগত বইলিংখিনি হৈ গ'ল দেখিছা আৰু এইটো কালাৰটো চোৱা আৰু কাৰ মানে দেখি পিনে মুখৰ পানীৰে আহিছে প্লিজ কমেণ্ট কৰি জনাবা আৰু তোমালোকেও বনাই চাবা খুব সহজতে বনাব পাৰি আৰু জানাই আৰু বেছি নাখাওঁ অলপেই খাওঁ তথাপিও মানে লোভটো বহুতেই বেছি সেইকাৰণে ৰৈ নাথাকোঁ আৰু তোমালোকৰ আগতে খাই দিওঁ আৰু এইখিনিতে কওঁ যিসকলে ইমান মোক মৰম ছাপোৰ্ট কৰি আছে সকলোকে বহুত একদম অন্তৰৰ পৰা ধন্যবাদ আপোনালোকৰ কাৰণে যিখিনি দিব লাগে ডিউটি আজৰি পাই যেনেকৈ মই বনাই ঘপককৈ দিওঁ সেইখিনিতে আপোনালোকে মোক ইমান মৰম ছাপোৰ্ট কৰিছে সকলোকে বহুত ধন্যবাদ সকলোকে বাই লাভ ইউ অন্তৰৰ পৰা আৰু ময়ো খাই লওঁ কাকা লোভ লাগিব ঠিক নাই আৰু দেই গালি পাৰিলেও পাৰিব আৰু সকলোকে ভালে থাকক একদম অন্তৰৰ পৰা লাভ ইউ বাই